APSLC long live! Long live! Long live! APSLC long live! Long live! Long live! Tribal unity long live! Long live! Long live! Tribal unity long live! Long live! Long live! No to Namaste! No! No to Namaste! No! No to Namaste! আমাৰ APSLC দলৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ সভাপতি মহোদয় ন্যায় কাঠাৰ ছাৰ আমাৰ মাজত উপস্থিত আছে। তেখেতক ৰাইজৰ আগত চিনাকি কৰিবৰ কাৰণে মোৰ তৰফৰ পৰা নমস্কাৰ। আৰু লগতে APSLC দলৰ ওমেন উইংছ ছেক্ৰেটাৰী ইনচাৰ্জ ৰীতা কাঞ্চাতীক আমি ৰাইজৰ আগত চিনাকি কৰিবৰ বাবে আমি অনুৰোধ কৰিছোঁ। ইয়াত লিখিছে যে যিজনে ডাঙৰ মানুহ হ'ব খোজে, লিডাৰ হ'ব খোজে, তেওঁ চাকৰ হ'ব লাগে বুলি কৈছে। সেইকাৰণে মই আচলতে এইবিলাক দিলে মই ল'বলৈ ইচ্ছা নাই। ইচ্ছা নথকাটো হৈছে এইটো বহুত সন্মান থকা কাপোৰ এইবিলাক। এতিয়া মোক সন্মান আচলতে দিব নালাগে। মই চাকৰহে, আপোনালোকৰ চাকৰ হ'বলৈহে মই বিচাৰিছোঁ। আগতে নাছিলোঁ, আগতে মই কমিশ্যনাৰ আছিলোঁ। গ'লে বুলি আছিলে, এতিয়া কমিশ্যনাৰ আগতে আৰু ডেপুটি কমিশ্যনাৰ আছিলোঁ। তেতিয়াতে ডাঙৰ মানুহ, মোৰ পিছফালেও এস্কৰ্ট থাকে, আগফালেও এস্কৰ্ট থাকে, পুলিচ এস্কৰ্ট এনেকুৱা আছিল। এতিয়াতেও মই চাকৰ হ'বলৈহে বিচাৰিছোঁ। কিয় চাকৰ হ'ব লাগে? চাকৰ হ'ব লাগে কাৰণ আপোনালোকৰ কাম কোনে কৰিব? যদি আপোনালোকেতো কাউন্সিলত গৈ পেলাইতো লেকচাৰ দিবলৈ নহ'ব, দিব নোৱাৰে। কথা ক'বলৈ আপোনালোকক সুবিধা নিদিব। ৰাইজৰ মানুহ, ৰাইজসকলক এছেম্বলিত গৈ পেলাই কথা ক'বলৈ সময়টো নিদিব, শক্তি নিদিব, আৰু কি কয় সুবিধা নিদিব, ক্ষমতা নিদিব। পাৰ্লিয়ামেণ্টত দিল্লীত গৈ পেলাই আপুনি কথা ক'ব নোৱাৰে, আপোনাক ক্ষমতা নিদিয়ে। তেতিয়াহ'লে কাক দিব? কোনে আপোনালোকৰ কাৰণে কথা ক'ব? এইটো বাছনি কৰিব লাগে। এই বাছনি কৰাটোহে ইলেকশ্যন বুলি কয়। বাছনি কৰিব লাগে। আকৌ ইলেকশ্যনত আটাইতকৈ ভাল মানুহকহে ভোটটো দিব লাগে বুলি কৈছে। এটা ডাঙৰ ৰাস্তা আনিছে নহয়, 4 লেনৰ মাটি যিমান গৈছে সিয়ে ৰেভিনিউ EM, সেই EM কি কৰিলে গোটেই দুখীয়া মাটি যিমান গৈছে সিয়ে চব টকাটো লুটি নিলে। এতিয়া সৰল টকা আছে, সেই টকা দি এতিয়া আকৌ মানুহ আপোনালোকে পতা দেই, দুখীয়া ৰাজ্যবিলাকে পতা কৰিবলৈ যায় আৰু সেই পতাও নকৰে। ফাইলটো ঝাপ ঝাপ আছে এতিয়াও। সেইটো কাৰণে মানুহবিলাক কৈছে দেই, প্ৰায় মানুহবিলাক কৈছে যে ঈশ্বৰক লগ পোৱাটো সহজ, কিন্তু অমৰ সিং ঈশ্বৰ লগ পোৱাটো বহুত টান বোলে। আমাৰ মানুহবিলাক কৈছে এইটো। গেটে নুখুলে। এতিয়া বোলে ইলেকশ্যন আহিছে নহয়, গেট খুলিছে বোলে এতিয়াতো। আৰু আমাৰ মানুহবিলাকো কৰা নহয়, আকৌ যাব আৰু তাত এতিয়াতো গেট খুলিছে, পইচা খুজিব যাম বোলে। লাইন ৰে, কি ক'ব। 100 টকা পায়, 500 টকা পায়, 1000 টকা পায়, কিমান। সেইকাৰণে আমি এনেকুৱা হ'ব নালাগে। আইনটো বনাব দিব লাগে অন্তত। আইন যিটো নেকি 6 শিডিউল মতে, অলপ কাম কৰিব দিব আমাৰ কাৰণে। একবাৰটো চান্স দিয়ক আমাৰ ন্যায় কাঠা ছাৰৰ কাৰণে, ট্ৰাইবেল সকলৰ কাৰণে, উন্নতি হ'বৰ কাৰণে। আৰু যদি খুলিব, যদি খবৰ থাকিলে
কাৰ্ডম ছাৰ বোলো আমিতো ইমান লোকে ক'ব নোৱাৰে জানাও নাজানে আৰু পলিটিক্স বুলি কোৱাও আমিতো নাজানো ছাৰ কাৰ্ডম সেইটো কাৰণে আমি এতিয়া আজি আমাৰ গাঁৱত যিটো আলহীৰ কাৰণে আমি এতিয়া ৰেচপেক্ট কৰিব পৰা নাই আমাৰ চিনিয়ৰ যে কথা পৰিচয়তে আমাৰ এইটো আমাৰ আগত যিটো ৰজেন থিমু ছাৰ ৰজেন থিমু ছাৰকতো আমিতো পাহৰিব নোৱাৰে হয়নে নহয় সেইটো কাৰণে আমি হ'লে আমি একো দিব পৰা নাই ছাৰ বাইদেউ ছাৰ সকলোক আমি কাৰ্ডম জনাইছোঁ সেইটো কাৰণে মই বহুত দুখিত সেইটো কাৰণে আমি বহুত দুখিত অকল আজি নহয় কালি নহয় আমি এইটো নেক্সট বাৰৰ কাৰণে আমি জয়যুক্ত কৰিব লাগিব আমাৰ এইটো লোকসভা ইলেকশ্যনত সেইটো কাৰণে আমাৰ গাৰো হওক ডিমাচা হওক কাৰ্বি হওক হ'লে এইটো কাৰণে আমি অকল আমাৰ মোৰ এইটো ভাৱটো কিহৰ কাৰণে মই বিজেপিত আছিলে ছাৰ মই কিহৰ কাৰণে ক'ম মোৰ মন দুখ আহি গ'ল মই বিজেপিৰ কাৰণে বহুত ছাপোৰ্ট কৰিছোঁ বিজেপিত আপোনাৰ ৰতন তেৰণ তেখেতে হাই পাই ভোটত জিকিলে আকৌ ইয়াৰ পিছত MLA ইলেকশ্যন জিকিলে MP ইলেকশ্যন জিকিলে আমাৰ এইটো MPটো কি আছিলে হৰেণ সিং দে এই আমাৰ এইটো 6 মাইলত বা হেম্প্ৰে বা আলুটা মেচিন আলুকে লোন মাতি বা এইটো কাৰণে মই সঁচাকৈ হ'ব নেকি বুলি হয় আমি ভাবিছোঁ এতিয়া মই ভাবিলোঁ বুজিছোঁ নহ'ব এইটো ইয়াৰ পিছতো আমাৰ কাৰণেতো 6 চুটৰ মানুহ কাৰণে পট্টা নহয় মাটি নহয় আমাৰ থকা জেগাবিলাকে লেট্ৰিন ঘৰবিলাকে চব কাঢ়ি ল'ব কিহৰ কাৰণে আমাৰ এইটো ট্ৰাইবেল 6 চুটৰ মানুহৰ কাৰণে ইহঁতেতো পূৰা কাঢ়ি ল'ব এতিয়া মাটি পাত্তা দিব ইয়াৰ পিছতে বিহাৰীক কান্দিব 2 বিঘামান দিয়কচোন ভাই এই 10 লাখ দি দিম নহয় এই 10 লাখ লৈ পেলাই পিছতে ইয়াতে বঙালী বিহাৰী চব বহিব হয় নে নহয় এইটো সিহঁতেতো চাল কৰি আছে কিহৰ কাৰণে হ'লেও আমি ইমানলৈকে মই পলিটিক্সো নাজানে আৰু পলিটিক্সৰ কথা আমি নুবুজে হ'লেও ছাৰ ক্ষমা কৰিব মানে মই ইমানলৈকে দকে নকওঁ আপোনালোকে আমাৰ গাঁৱত যিটো আহিছে আজি সঁচাকৈ আমি আপোনাৰ কাৰণে আমি আমাৰ নৰ্থ ইষ্টৰ কাৰণে ট্ৰাইবেল এৰিয়া আৰু এইটো ট্ৰাইবেলৰ আমাৰ যে কথাৰ কাৰণে আমি জয়যুক্ত কৰিব লাগিব সেইটোৱে আমাৰতো এতিয়া মন্তব্য থাকিল ইমানতে মোৰ বক্তব্য সামৰণি মাৰিল ছাৰ